ফ্ৰাষ্ট্ৰেটিং মেচ, টোটেলি ফ্ৰাষ্ট্ৰেটিং মেচ। ISLৰ আজি খেলখন নৰ্থ ইষ্ট আৰু মুম্বাই চিটিৰ লগত যিখন মেচ চালোঁ, কমপ্লিটলি ফ্ৰাষ্ট্ৰেটেড। মানে খঙৰ ওপৰত খং উঠি গৈছে। খেলখনত ফ্ৰাষ্ট্ৰেটিং হৈ গৈছোঁ, মানে কি কৰিম উপায় নাইকিয়া হৈ গৈছোঁ মেচখন চাই। আজি খেলখন মানে কোনো গতি নাছিলে, কোনোফালে মানে এটেকিং, চেলফিছ প্লেয়িং, এটা ভাল ক্ৰছ শ্বট মৰাৰ সময়ত বল উফৰি গুচি যায়, এটা ভাল কানেক্টিং পাছ নহয়। মানে আজি মেচখন নিচিনা ফ্ৰাষ্ট্ৰেটিং মেচ, তাকো শ্বিলঙৰ নতুন গ্ৰাউণ্ডত। নতুন গ্ৰাউণ্ডত খেলখন আমি চালোঁ। দেৱাংগই কোৱা নিচিনাকৈ বহুত ফ্ৰাষ্ট্ৰেটিং মেচ আছিলে, যিটো আমি চান্সৰ ওপৰত চান্স পায়ো আমি নিজৰ প্ৰতিপক্ষক গ'ল দিব নোৱাৰিলোঁ খেলত। দুখৰ কথা যে শ্বিলঙত প্ৰথমখন গেম আছিলে। এতিয়া মোৰ কথা, মই ওৱান বেনালীক এটাই কথা সুধিব খোজোঁ যে নেক্সটৰ দেৱাংগও জানা, মৃন্ময়ো জানা, ইজ এ স্কিলফুল প্লেয়াৰ। ভাল পাছ উলিয়াই দিব পাৰে, ভাল টাইমিং কৰিব জানে আৰু ধৈৰ্য নেহেৰায়। তেনে এটা প্লেয়াৰক জোৱান বেনালীয়ে যদি এটেকিঙত খেলায়, কথাটো মানে কেমেষ্ট্ৰিটো নিমিলে। এটেকিঙৰ নেষ্টক দেখিব, মানে এটেকিং এটা এনেকুৱা এটা পজিশ্যন য'ত হাই ইণ্টেন্স প্লে হয়, য'ত হাই ইণ্টেন্স তোমাৰ কুইক থিংকিং লাগে, যিটো নেষ্টৰ নাই। নেষ্টৰক যিটো কোৱালিটি, সেইটো এজ এ CDM বা এজ এ CM চেণ্ট্ৰেল মিড হিচাপে খেলাব লাগে, য'ৰ পৰা ধুনীয়াকৈ পাছবোৰ ক্ৰছবোৰ উলিয়াই দিব পাৰে। ধুনীয়া ক্ৰছবোৰ ওলাব, ধুনীয়া বল ওলাব, মই লিখি দিছোঁ। কিন্তু নেক্সটত যেতিয়া AMF বা এটেকিং মিডফিল্ড খেলোৱা হয়, ক'ত সি লাহে লাহে বল লৈ গুচি যায়, লাহে লাহে ড্ৰিবল কৰোঁতে বল লৈ য়েছ, মই এইটো সন্মতি জনাইছোঁ যে তাৰ কোৱালিটি আছে মিডফিল্ডাৰৰ, কিন্তু জোৱান বেনালীয়ে নাজানো কি দেখা আছে, সি ষ্ট্ৰাইকাৰ হিচাপে দেখি আছে, যিটো কাৰণে মই ভাবোঁ যিটো গেমটো শ্ল' হৈ যায়। এই শ্ল' গেমৰ কাৰণে আমি আজি ফাৰ্ষ্ট হাফত আমি ইমান চান্স আমি বাৰে বাৰে সিহঁতক ঘৰত গৈ আমি নক কৰি আছোঁ, বাৰে বাৰে দৰ্জাত নক কৰি আছোঁ। কিন্তু সেই যোনটো ফাইনেল যোনটো আমাৰ স্কুৱেৰৰ ভিতৰত আমাৰ যোনটো এটা প্ৰিচিজন ষ্ট্ৰাইক এটাও নাই আজি। নাই, আজি এটাও নাই, সঁচা কথা কৈছোঁ। এটা ইমান চেলফিছ প্লে আজি দেখিছোঁ নহয়। মেকাৰ্টেনে আজি গেম ইমান বেয়া খেলিছে ন, আৰু য়েল্ল' কাৰ্ডো খালে, আৰু লাষ্ট মেচ সি মিছ কৰিব, নিঃসন্দেহে মিছ কৰিব। আৰু আজি নিচিনা চেলফিছ প্লে আমি দেখাই নাই। আজি আলাউদ্দিনৰ পৰা আৰম্ভ কৰি নেষ্টৰ পৰা আমি চবকে মই ক'ম, ইমান চেলফিছ প্লে খেলাৰ কি দৰকাৰ আছিলে? এটা পাছ উলিয়াই দিয়াহেঁতেন এটা গ'ল হয়। আলাউদ্দিনে সেই শ্বট মাৰাৰ কি দৰকাৰ আছিলে? বাৰু সি ভাল প্লেয়াৰ, তথাপিও আজি মেচখন দেখিছে যে আমাৰ গ'ল হোৱা নাই, তেনেকুৱা সময়ত চেলফিছ হোৱাৰ দৰকাৰ আছিল জানো? আলাউদ্দিন অলপমান হাংগাৰ আছে। মোৰ বাকী টিম প্লেয়াৰ বিলাকৰ মই একো কমেণ্টে কৰিব বিচৰা নাই, মানে মোৰ একোৱে নাই ক'বলৈ। আজি সঁচাই মানে মৃন্ময় ঠিক কথা কৈছে, একদম মানে কথা ক'বলৈ মন যোৱা নাই। মানে ইমান ভাল ছাপৰ্ট আহিছে, ইমান বঢ়িয়া ফেন বেছ, সিহঁতে ইমান বঢ়িয়া আমাক ছাপৰ্ট কৰিছে। গ'ল দিছে কোনে? বিপিন সিঙে। তাকো কিমান বছৰৰ মূৰত, মানে কিমান মাহৰ মূৰত সি প্ৰথমটো গ'ল দিছে। তাক মাৰ্কেই কৰা নাই, তাকো মানে হাইটো নাই তাৰ, প্লেয়াৰটো উঠি পেলাই মাৰি দিছে, তাক মাৰ্কেই কৰা নাই ভালকে। আৰু আজি যোনটো ভুল কেতিয়াও গুৰপ্ৰীতৰ পৰা আমি আশাই নকৰোঁ। গুৰপ্ৰীত এনে এটা প্লেয়াৰ যিটো মানে গোটেইকেইটা প্লেয়াৰে বেয়া খেলিলেও গুৰপ্ৰীত এটা প্লেয়াৰ যিটো বেয়া নেখেলে। আজি যোনটো হাউলাৰ হ'ল, যিটো আমাৰ সেইটো হাউলাৰ বুলি মই নকওঁ, এইটো কিন্তু মানে অকণমান বচাব চেষ্টা কৰিছে। বলটো ইমান পেচত মাৰিছে, এতিয়া তাৰ বাহাদত লাগি পাই সোমাবই আৰু। হ'ব পাৰে, কিন্তু মোৰ নিজৰ পাৰ্চনেল ফিলিঙৰ পৰা লাগে কি এইটো গ'ল বচাব পাৰিলেহেঁতেন নেকি, কি জানি। চাংতে পৰা হয়তো এটা আনএক্সপেক্টেড হয়তো এই শ্বটটো চাংতেও মাৰিলে। চাংতে ভাল প্লেয়াৰ আছে, এইটো সন্মান কৰিবই লাগিব। এটেক কৰিব গৈছোঁ পুৰা ফুল টাইমত, গোটেই ফুল টাইম পাইছোঁ এটেকক, আমি গ'ল কৰিব পৰা নাই। এতিয়া অল আউট এটেক কৰি মেলি ডিফেন্স খালী হ'বই। চাংতে সেইটো চান্স লৈ পেলাই পুৰা 2 গ'ল দি দিছে। খেলখন মোৰ চবতকৈ বেয়া লাগিছে কোনটো কথাত, এই লাষ্টৰ সময়ত যে দৌৰা-দৌৰি যে লাগে, সেই লাষ্টৰ সময়ত দৌৰা-দৌৰি লগা লাষ্টৰ সময়তে দৌৰা-দৌৰিতে হয় খালি। আমাৰ আজাজে যদি নকৰে, মেটচ নচলে, বাকী টিমেও কোনো নোৱাৰে আৰু। এটা সঁচা কথা, আলাদিন যদি মেটচখন, এতিয়া ভাবাচোন, আলাদিন নাই মেটচখন, আমাৰ নাই, আলাদিন নাই। তেতিয়া সেই আগৰ ছিজনৰ নিচিনা হ'ব। এই যে লাষ্টত যে ফিনিছ কৰে, তেতিয়া একেবাৰে টেবুলৰ যে তলৰ পৰা চাবলগীয়া হয়, সেইটোৱে আচলতে। জাষ্ট আলাদিন আজাৰে থকাৰ কাৰণেহে আমি গ'ল স্ক'ৰ কৰি আমি জিকিছোঁ, সঁচা কথা। আলাদিনে আমাক পিঠিত লৈ গৈ আছে। এতিয়া আলাদিন যদি গিৰি যায়, ভগৱানে নকৰক, কোনে নিব আমাক নৰ্থ ইষ্টৰ? আৰু এনেকুৱা খেলিলে প্লে অফত আমি কি ঘণ্টা ফাইনেল যাম? আমাৰ ইণ্ডিয়ান প্লেয়াৰ কেইটা আচলতে হেৰি নকৰে, যেতিয়া বেয়া খেলে তেতিয়াই চেছ। পাৰ্থিৱটো দেখা দেখি নাই।
আমাৰ ইণ্ডিয়ান স্কোৰাৰ কিয় নাই মানে এটা পেচি প্লেয়াৰ এটাও থাকিব লাগে ন আছে জিতিন কিন্তু জিতিনৰ কিবা ভিজনটো বেয়া হৈ গৈছে আকৌ জিতিনে আজি কি সেইটো মিছ পাছ কৰিছে এটা ধুনীয়া শ্বুট এটা আহি আছে শ্বুট ল'ব পৰা নাই তাৰপিছত ৰেফাৰীক বকিছে ৰেফাৰী অফষ্টাৰ কৈছে এইটো বেলেগ কথা ৰেফাৰী অফষ্টাৰ কৈছে মই মানিছো কিন্তু ব্ৰ ইউ হেভ টু স্ক'ৰ যিমানে যি নহওক তুমি ষ্ট্ৰাইক কৰিবই লাগিব এই ৰেফাৰী লাগিলে সি অপনেণ্টে হওক বা কিয়ে নহওক তোমাৰ লক্ষ্য বলটোৰ ওপৰত বলটো তোমাৰ ভৰিত আহিছে তুমি মিছ কৰিছা তুমি খংটো ৰেফাৰীৰ ওপৰত উঠালে নহ'ব তোমাৰ নিজৰ ফিনিচিঙৰ ওপৰত গুৰুত্ব দিয়া জিথিন বেয়া প্লেয়াৰ নহয় সি বহুত ভাল খেলে যথেষ্ট ড্ৰিবল কৰিব পাৰে প্ৰতিপক্ষ কাটি গ'ল দিব কিন্তু আমাৰ গ'ল জিকিলেহে আমি পইণ্ট পাম গ'ল জিকিলেহে আমি লাষ্টত আমি ফাইনেল খেলিব পাৰিম আৰু এটা সঁচা কথা একদম সঁচা কথা এই গ'ল দিলেহে আমি পইণ্টছ পাম আৰু এইটোক লৈ পেলাই আমি আকৌ পইণ্টছ ড্ৰপ কৰিলো নে নাই এতিয়া আমি আকৌ 5th আহি গ'লো আৰু চবতকে ডাঙৰ কথা আমি এবাৰ ইমান স্ক'ৰ কৰা টিম এটাও হৈ আছো তাত আমি যেতিয়া কৰো একেবাৰে কৰিলে 4টা বা 5টা কৰো নকৰিলে একেবাৰে 0 একোৱে নকৰো স্ক'ৰ কৰা টিম স্ক'ৰ কৰা টিম মানে মই মিনময় এটা পইণ্ট এতিয়া মই ইয়াত উল্লেখ কৰিব খোজো স্ক'ৰ কৰা টিম কিন্তু স্ক'ৰ কৰিছে কোনে স্ক'ৰ কৰিছে কেৱল আজাৰেক তুমি আঁতৰাই দিয়া এইটো টিমৰ পৰা এই টিমটোৱে 0 গ'ল দিব 5খন গেমত বা হয়তো এটা বা দুটা গ'ল দিব কিন্তু দিছ টিম কেনট বিকাম দ্য টপ স্ক'ৰ টিম উইদাউট আজাৰে এইটো লিখি থোৱা এনেকুৱা প্ৰদৰ্শনৰ কাৰণে সি 4th বা 5th হৈছে মিনময় আমাৰ ভাগ্য ভাল যে আজাৰে প্ৰথমতে গ'ল দি পেলাই আমাৰ টিমৰ স্থানটো আগত ৰাখি থৈ দিছে নহ'লে আজি আমি টেবুলৰ ওপৰত নাথাকিলোহেঁতেন টেবুলৰ তলত থাকিলোহেঁতেন এনেকুৱা যদি প্ৰদৰ্শন কৰিলেহেঁতেন মই সঁচাই ভাবো যে থয় সিঙক আনিব লাগে থয় সিং বহুত বেটাৰ প্লেয়াৰ আচলতে থয় সিঙক খেলাব লাগে আৰু নেষ্টৰক অলপমান চেণ্ট্ৰেল মিডত খেলাব লাগে আৰু সেইটোৱে হয়তো গেমখন ইম্প্ৰুভ কৰিব আৰু আজি খেলত ইমানেই আছিলে মুম্বাই চিটিৰ লগত আমাৰ শ্বিলঙৰ প্ৰথমখন মেচ আছিলে আৰু আমি 2-0 গ'লত বহুত শোচনীয়ভাৱে পৰাস্ত হ'লো বহুত বেয়া খেলিলো বহুত ফ্ৰাষ্ট্ৰেটিং প্ৰদৰ্শন আগবঢ়ালো এনেকুৱা নৰ্থ ইষ্টে নেখেলে নৰ্থ ইষ্টে কামবেক কৰক অহা মেচখনত আকৌ আমি দেখা পাম তাকে আমি আশা ৰাখিলো ভোট জলকীয়া টকছত আজি খণ্ডত ইমানেই ধন্যবাদ আমাৰ মেচ দেখাৰ কাৰণে আমাৰ লগত আলোচনা কৰাৰ বাবে মই দেৱাংগ দিগবলয় আৰু মিনময় আপোনাৰ পৰা বিদায় মাগিছো লগ পাম পুনৰ অহা খণ্ডত চাই থাকক ভোট জলকীয়া টক্স শ্বিলঙৰ খালি ষ্টেডিয়ামখন বৰ ধুনীয়া দেই ৰাইজ ধুনীয়া লাগিলে চাই The first challenge goes for a shot.